আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই যে আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল আপোনাৰ শত্ৰুৱে যদি আপোনাক অন্যায়ভাৱে অত্যাচাৰ কৰে তেতিয়াহ'লে সেই অত্যাচাৰ কেনেকৈ বন্ধ কৰিব, তাৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি কাৰোবাৰ ওপৰত তেওঁৰ শত্ৰুৱে অন্যায়ভাৱে জুলুম অত্যাচাৰ কৰি থাকে আৰু সেই অত্যাচাৰত তেওঁ বা আপুনি দিশহাৰা হৈ পৰে, তেতিয়াহ'লে এই আমল কৰিব। আল্লাহৰ ৰহমতে শত্ৰুৰ জুলুম অত্যাচাৰৰ পৰাই ৰক্ষা পাব আৰু সেই শত্ৰু দমন হৈ যাব। আমলটো এই: যিকোনো দিনত দুপৰীয়া বা দিনৰ 12 বজাৰ সময়ত এক মুঠি বালি হাতত লৈ ৰ'দৰ মাজত থিয় হৈ সূৰা ফিল 21 বাৰ পঢ়ি প্ৰতিবাৰত হাতৰ মুঠিত থকা মাটিখিনিক ফু দিব, বা এবাৰ পঢ়ি এবাৰ সেই মাটিত ফু দিব। এনেদৰে 21 বাৰ পঢ়ি 21 বাৰ হাতত থকা মাটি বা বালিত ফু দিব। তাৰ পিছত ইয়া কাহিৰো 2117 বাৰ পঢ়ি সেই মাটিৰ ওপৰত ফু দিব আৰু আপোনাৰ শত্ৰুৰ ঘৰৰ দিশত নিক্ষেপ কৰিব বা ছটিয়াই দিব। এই কাম কৰাৰ সময়ত আপুনি মনে মনে খঙাল অৱস্থাত থাকিব লাগিব বা ৰাগৰ অৱস্থাত থাকিব লাগিব। এই কাম কৰোঁতে আপুনি অলপ কষ্ট কৰিব লাগিব। এই কামৰ সময়ত আপুনি ভয় নাখাব। এই আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'ৰ পৰাই যদি আপুনি অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব। আপোনাৰ বন্ধু-বান্ধৱীয়ে যদি এনেকুৱা অত্যাচাৰত ভুগি আছে তেতিয়াহ'লে আপুনি তেওঁক সহায় কৰক আৰু তেওঁলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানতে। খুদা হাফিজ।